হেল্ল' বন্ধুসকল, জোনমণি ৰাভাৰ দুৰ্ঘটনা হোৱা গাড়ীখনত দুটাকৈ মোবাইল আৰু তেজ লাগি থকা ৰুমালে সংবাদ মাধ্যমত অতি চাঞ্চল্যকৰ সৃষ্টি কৰিছে। নতুনকৈ বুধবাৰে দিল্লীৰ পৰা অহা 12জনীয়া চিবিআৰ দলে আহিয়ে প্ৰথমে জোনমণি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন পৰীক্ষা কৰি চোৱাত দুটাকৈ মোবাইল আৰু তেজ লাগি থকা ৰুমাল এখন পায়। মোবাইল আৰু ৰুমাল পোৱা নেক্সট দিনাই পূৰ্বৰ SP বেদান্ত মাধৱ ৰাজখোৱাক চিবিআৰ দলে জেৰা চলায় আৰু লগতে জেৰা চলায় ASP লুনা নেওগ। চিবিআৰ দলে মোবাইলত কি তথ্য পালে যাৰ ফলত এই দুইজন শীৰ্ষ আৰক্ষী বিষয়াক জেৰা চলালে। এতিয়া প্ৰশ্ন হয় যে চিবিআৰ দলে এই দুই আৰক্ষীক জেৰা চলোৱাৰ পিছত জোনমণিৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিবনে? আৰু কথাটো হৈছে এই নতুন 12জনীয়া চিবিআৰ দলে আহিয়ে যে জোনমণিৰ গাড়ীখনত মোবাইল ফোন উদ্ধাৰ কৰিলে, কিন্তু এই 12জনীয়া নতুন চিবিআৰ দলৰ অহাৰ আগতে অসম CID বা লাভলীনা কাটিয়াৰৰ নেতৃত্বত অহা চিবিআইৰ দলে জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন তন্নতন্নকৈ পৰীক্ষা কৰি চোৱা নাছিল নেকি? না তেওঁলোকে ভেকু ভাওনাহে দেখুৱাইছিল? আৰু যদি তন্নতন্নকৈ পৰীক্ষা কৰি চোৱাৰ পিছতো যদি জোনমণিৰ গাড়ীত মোবাইল ফোন তেওঁলোকে পোৱা নাছিল, তেন্তে না জোনমণিৰ হত্যাকাৰীসকলে এই নতুন চিবিআৰ দল অহাৰ আগতে মোবাইলৰ পৰা সকলোবোৰ প্ৰমাণ নোহোৱা কৰি গাড়ীখনত গোপনে ৰাখি থৈছে নেকি? এয়া সন্দেহৰ বিষয়। গতিকে জোনমণি ৰাভাৰ ৰহস্যভাৱে মৃত্যু হোৱা আৰু আজি ৰহস্যজনকভাৱে জোনমণি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত মোবাইল উদ্ধাৰ হোৱা বিষয়টো অতি আচৰিত কৰি তুলিছে। গতিকে এই বিষয়টো ভালকৈ ভাবি চালে এয়া জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনা নহয়, সেয়া হত্যা বুলি ভাবিবলৈ বাধ্য। কিন্তু জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য এইসকল চিবিআৰ দলে উদঙাব পাৰিবনে নাই, সেয়া সময়হে ক'ব। ধন্যবাদ।